चिराङाव सिखावनि उदखार पुलिस थानानि मोखाङाव थानाय हाथाइनि गंसे गलानिफ्राय सिखावा 2 लाखनिबो बांसिन रां बेसेननि मुवा बेसाद खावदों। दिनै सोरांसि बुब्लिनि खमैबो 1:30 रिंगासो समाव चिरांनि रुनिकाटा पुलिस थानानि मोखाङाव थानाय रुनिकाटा हाथाइनि गंसे गलानिफ्राय सिखावफोरा बेसेन गोसा मुवा बेसादफोरखौ खावना लाङो। रुनिकाटा हाथायाव बेबायदिनो सिखाव खावनाय जाथाया गोदान नङा। दानसे सिगां बेबायदिनो सिखाव खावनाय जाथाया सोमजिदोंमोन, जेराव सिखावफोरा रुनिकाटा हाथायाव थानाय गुबुन गुबुन गंथाम गलाफोरनिफ्राय बेसेन गोसा मुवा बेसादफोरखौ खावना लांदोंमोन। नाथाय बे खेबाव सिखावफोरा रुनिकाटा पुलिस थानानि मोखाङाव थानाय गलानिफ्राय गासै 2.5 लाखनिबो बांसिन रां बेसेननि लेपटप, मबाइल फन आरो बायदि बायदि मुवा बेसादफोरखौ खावना लाङो। मख'नो गोनांदि जाय समाव आयेन बेरेखा खामानि मावग्राफोरनि हेंथायै रायजो पुलिसआ गोख्रों राहा लाबोबाय थानाय समनि गेजेरावनो रुनिकाटा पुलिस थानानि मोखाङाव थानाय गलायाव सिखावा 2 लाखनिबो बांसिन रां बेसेननि मुवा बेसाद खावनाय जाथाय सोमजिनाया ओनसोल नाङैनो सोमोनांनाय थासारि सोमजिहोदों। আপনার কিবা দোকানত চুরি হল? দোকানত প্রায় আজি প্রায় বহুত মানে আগতো 1900 এবার চলিছিল, 1800 এবার চলিছিল আৰু আজি বহুত টকা মাল লৈ গৈছিল। আজি প্ৰায় 2.5 লাখ টকা বেছি হ'ব। আৰু থানাৰ ওচৰতে এনেকুৱা বাৰ এটা দোকানত চোৰ কৰি থাকিলে মই কাক মানে হেৰি কৰিম। গতিকে ইয়াৰ বাজাৰ কমিটি যদি আমাৰ ষ্ট'ৰ এটা কমিটি দিয়ে বনাই চোৰ ৰাইট ডিউটিৰ কাৰণে, সেইটো মই মানে বিৰাট ভাল হয়। তো মই যিটো আজি ধৰণৰ হ'ল ভৱিষ্যত কাৰোবাৰ এনেকুৱা হৈ যাব, বহুত টকা মাল এনেও গ'লা গ'ল। আৰু এনে বৰ্তমান লকডাউনৰ সময়ত এনেকুৱাকৈ মাল থাল দোকান চোকান চুৰি হ'লে কি কৰি খাওঁ আমি, কাৰোপৰা ভৰসা কৰিম মানে এনেকুৱা অৱস্থা হৈছে। পুলিচ থানাৰ ওচৰত থাকিও কাম দিয়া হ'ল। কিমান দূৰ থানা ইয়াৰ পৰা? কাৰণটো ইয়াৰ পৰা আমাৰ ওচৰতে এইফালে এটা ৰাস্তা জাপ মাৰিলে পাই যায়। 20 মিটাৰমান হ'ব চাগে? 20 মিটাৰ হ'ব এনেকুৱা। কি লৈ গ'ল? মোৰ মোটামুটি হেণ্ডছেট কেইটা আছিল আৰু মোটামুটি লেপটপ, কম্পিউটাৰ আৰু হাৰ্ড ডিস্কৰ মাল চালবিলাক এইবিলাক আছিল আৰু মেমৰি চেমৰি বহুত কেইটা বস্তু আছিল। আগতে এনেকুৱা কৰিছে নেকি ঘটনা? আগতে এনেকুৱা হৈছিল। মই যোৱা বছৰ পৰা এনে চেম্পল ৰিপৰ্ট দিছিলোঁ। এইবাৰতো তাতকৈ বহুত বেছি ভয়ানক হৈছিল। এইটো মোৰ 3টো নম্বৰ মানে একেৰাহে মানে এটা দোকানত 3 বছৰে হৈয়ে থাকে মোৰ দোকানত চোৰ। মানে কিয় কাৰণে চোৰ থানাৰ ওচৰত থকাটো মানে ক'ব নোৱাৰোঁ মানে। এনেকৈ চোৰ হ'লে মই কি কৰি খাম মানে। সেইটো মই চৰকাৰকো মই আপোনাৰ চেনেল মাধ্যমে জনাই দিওঁ, যিটো কিবা এটা এনেকৈ চোৰটোৰ ক্ষেত্ৰত আমাৰ নিচিনা ডেকাবিলাক ল'ৰাবিলাক কি কৰি খাব। দোকান কেইটা বজাত বন্ধ কৰিছিলে? দোকান মই সন্ধিয়া 7:30 বন্ধ কৰোঁ আৰু সকালে 8টা মানত খোলোঁ। এনে চুৰি কাণ্ড এইটো কেইটা বজাত হৈছে বুলি? মইতো অনুসন্ধান হিচাপে এইটো 2-2:30 মানৰ ঘটনা হ'ব চাগে। কিয় ইয়াতে আমাৰ ঘৰ পিছফালেও মালিক থাকে। পুলিচ থানা সন্মুখতে আছে, ডিউটিত থাকিব লাগিছিল। ইহঁতে কিজান আমিতো যাৱাৰ পিছতো ইয়াত দেখা নাই আজিলৈকে থানা বা পেট্ৰলিং কৰে বা ইয়াৰ কৰে। গতিকে তাৰ পৰাতো কৰি থাকে বা পেট্ৰলিং কৰে, কিন্তু মই এনেকুৱা চকুত আজিলৈকে পোৱা নাই। পুলিচৰ অৱহেলাত এনেকুৱা ঘটনা ঘটিছে বুলি আপুনি ক'ব নেকি? মই এনে মধ্যস্থ ক'ব গ'লে দুটাৰ আগত যিটো আমাৰ বাজাৰ কমিটিও আছে, ষ্টৰি আমি কিবা কিবি চান্দা লাগি দিওঁ থানাৰ সন্মুখত। এই দুটাৰ মাজত যদি এনেকুৱা চোৰ হয়, মোৰ অলপ বিষয় মানে আশাটো মানে কমি থাকে। এতিয়া আপুনি কি বিচাৰে? এতিয়া মই যিটো চোৰ হয় এইটো মই ধৰক ন্যায় বিচাৰ লাগে। যিটো এনেকুৱা চোৰ যিটো আকৌ মোৰ দোকানত নহয়, একেটা দোকানত যদি এনেকুৱা কৰি চোৰ হৈ থাকে মানে এইবিলাক মই মাল উঠাই ৰাখোঁ চোৰ কৰি লৈ যায়। গতিকে মই থানাটো ওচৰত থানাৰ পৰা মই হয় খুজি যিটো এনেকুৱা নেক্সট টাইম চোৰ নহয় সেইটোৱে।